সকলোকে হিয়া পৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেললৈ। আজিৰ প্ৰথম হাতৰটো আমি আৰম্ভ কৰিছোঁ। প্ৰথম হাতৰটো হৈছে এনে ধৰণৰ। 6জন মানুহ 6টা আম 6 মিনিটত খায়। এতিয়া আপুনি কওকচোন 60জন মানুহে 60টা আম কিমান মিনিটত খাব? ছয় মিনিটত খাব। হয়, 6 মিনিটত খাব। এতিয়া বলকচোন 2 নম্বৰ হাতলৈ আগুৱাই যাওঁ। কোন জাগাৰ ৰজাৰ লগত ৰাজমহল, টকা পইচা, গাড়ী মটৰ একো বস্তুৱে নাথাকে? কি আপুনি জানে নেকি? জানে যদি তলত কমেণ্ট কৰকচোন। আপোনাৰ টাইমাৰটো ষ্টাৰ্ট হৈছে। আপুনি যদি জানে প'ষ্ট কৰিবলৈ আপুনি তলত কমেণ্ট কৰিব পাৰে। জংঘলৰ ৰজা সিংহৰ লগত। কওকচোন আজিৰ 3 নম্বৰ হাতৰলৈ আগবাঢ়ি যাওঁ। 3 নম্বৰ হাতৰটো হৈছে এনে ধৰণৰ। এনেকুৱা কিহে সৰু ল'ৰা ছোৱালীক ডেকা কৰি দিয়ে আৰু ডেকাবিলাকক বুঢ়া কৰি দিয়ে? ইয়াৰ এনচাৰটো হৈছে বয়সে। এতিয়া বলকচোন 4 নম্বৰ হাতৰলৈ আগবাঢ়ি যাওঁ। 4 নম্বৰ হাতৰটো হৈছে এনে ধৰণৰ। কোন হয় মাহত এবাৰ আহে আৰু 24 ঘণ্টাৰ পিছত গুচি যায়? ইয়াৰ উত্তৰটো হৈছে ডেট, মানে তাৰিখ। বলকচোন আজিৰ পঞ্চম আৰু অন্তিম হাতৰলৈ আগবাঢ়ি যাওঁ। অন্তিম হাতৰটো হৈছে এনে ধৰণৰ। এনেকুৱা কি বস্তু আছে যোনটো নেকি ছোৱালী মানুহবিলাকে বছৰত এবাৰহে কিনে? আপোনাৰ হাতত আছে 5 ছেকেণ্ড। যদি আপোনাৰ আৰু সময় লাগে আপুনি ভিডিঅ'টো প'জ কৰি আপুনি আৰু সময় ল'ব পাৰে। ইয়াৰ এনচাৰটো হৈছে ৰাখী। আপোনালোকে অলপো ভাল পাইছে তেতিয়াহ'লে আপুনি মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মৰম চেনেহ সদায় মোৰ চেনেলৰ ওপৰত বজাই ৰাখক। তো আজিৰ হাতৰটো এইখিনি সমাপ্ত। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।